हेलो बंधुসকল আপোনালোকে চাই আছে ক্ৰেজি এনএইচকে চেনেলটি যদিহে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' চাবলৈ বেল আইকনটো ক্লিক কৰিব ধন্যবাদ হলিৰাম আজি দিনটো পৰতে খাই ফিটিং দেখোন কবাত ফি মাল পালি দলংখন পাহাবকে পোৱা নাই নেকি নকবি বুইছ যোৱা কালি মানুহজনী 40,000 মান কি বন্ধন নে কি ভাই আজিব আছিল আজি মানে 200 টকা এটা ফাঁক মাৰিলোঁ বুইছ সাপ এটা মাৰি দিলোঁ বাৰবেগে এটা বৰ টিপটে কালো বুইছ এইটো কোন মই চিনিবই পৰা নাই এই তোৰ বুক দলঙত বাগাই দিবি নেকি পাৰিবি পहिले মানে উঠাম তো মই চাবি ভালকে অলপ ভালকে চাবাস বেটা এইফালে যাওঁ অলপ মইতো সেইফালে যাওঁ পিছে তই অকলে যাব পাৰিবি পাৰিবি তো ঠিক আছে যা যা এইফালে চিধা গৈ থাক দেই অ ভটিয়া অটো কোন মদ খাই মেলি গোটেই ৰাস্তাটো লৈ গৈছে কোননো হ'ব আৰু গাঁৱৰ সেই হলিৰাম যোৱাকালি গোটৰ পইচা পাই গেলা সোপা খাই ঘূৰি ফুৰিছে আৰু বুজিছ এইবোৰ মানুহক পাৰ কৰাই দিবই নালাগিছিল চালা মদাহিজাত ইহঁতৰ পৰা কোনো গাঁওখনৰ উন্নতি নাই বাদ দে ইহঁতক গালি পাৰি কি লাভ আছে ইহঁতক বুজোৱা আৰু গৰুৰ আগত টুকাৰি বজোৱা একেই কথা পিছে তইনো ক'ৰ পৰা আহিলি এই ভৰ দুপৰীয়াখন পথাৰত কঠীয়া অলপ পেলাই থোৱা আছে তাকে পানী বাঢ়িলে নহয় উটুৱাই নিলে নে কিয়ে নে তাকে চাই আহোঁ বুলি ওলালোঁ আৰু পিছে তইনো কোনফালে ওলালি মোৰ সেই গৰু হাল পুৱাৰ ভাগতে এৰাল দি থোৱা আছিলে তাকে অলপ লৰাই আহোঁ ঐ জীৱ হয়তো ভেবেলা নহয়নে অঁ এইটো ভেবেলাহে কিহে ভেবেলা কাই কোনফালে ওলালে ন মই সেই কণপাহেঁতৰ ঘৰৰ পৰা আহোঁগৈ বুলি ওলাইছিলোঁ এই গাঁওখনৰ হিমুৰৰ পৰা তাৰ ঘৰটো বিচাৰি এইখিনি ওলালোহি বুজিছ যোৱা মাহতে পইচা 5,000 ধাৰলৈ লৈছিল আজি নাই দিন বাৰ বহুত পাৰ হৈ গ'ল 1.5 মাহমান হৈ গ'ল বুজিছ আজিলৈকে একো খবৰ খাতিয়েই নাই সেই বিচাৰি ওলালোহি ভেবেলা কাই লাভ নাই বুজিছে এই গাঁওখনততো বিচাৰিলে নোপোৱাই গোটেই নাহগতি সমষ্টিত বিচাৰিলেও নোপোৱা গাঁওখনত তাৰ ঘৰটোৱে নাই ক'ত বিচাৰি পাবা এই গাঁওখনত সিদিনা মানুহজনীক লৈ একদম চেন্নাই ফুটি দিলে বুজিছে কি মই গমেই নাপাওঁ কি তই গম পাওঁ বুলিয়ে ভাবিছিলোঁ কচোন ভাঙি পাতি মই নাজানো নহয় এইবোৰ শুন তেনেহ'লে মানুহটোৱে গোটৰ হেঁচাত থাকিব নোৱাৰি মাটি সম্পত্তি বন্ধকত দি আকৌ এইবিলাক মাকক আশ্ৰমত থৈ একদম চেন্নাইলৈ ভিয়ালে বুজিছে গোটৰ হেঁচাত বুলি ক'লি যে কি গোট ভাঙি পাতি কচোন ধাৰুৱা বুজিছ ধাৰুৱা মানুহটোৱে গোটেই ডিঙিগুৰিলৈকে ধাৰ সোপা লগাই ল'লে কোনোফালে ওলাই যাব নোৱাৰা হ'ল নহয় সেইকেইদিন তাহাঁতৰ ঘৰলৈ গোটবোৰৰ কিমান যে তাঁত বাতি মানুহটো দেখিলে বেয়াই লাগে বুজিছ যেতিয়া সিহঁতৰ পইচা আছিল তেতিয়া ভেম কি চাবি দামী কাপোৰ দামী মোবাইল দামী জোতা কি যে ফেশ্বন আমাৰবোৰক দেখিলে পাত্তাই দিব নোখোজে এতিয়া সকলোবোৰ শেষ কৰি কিডালনো লাভ হ'ল গোটবোৰৰ পৰা ধন লৈ যেতিয়া কিস্তি দিব নোৱাৰে তেতিয়া নিজৰজনীতো বাদেই 29জনীৰ পৰা যেতিয়া 14 গোষ্ঠীক ধৰি গালি দিয়ে তেতিয়াহে ওলাই মজাটো দেখিলে ভেবেলাকাই কেনেকৈ বিশ্বাস কৰা মানুহকে বিশ্বাসঘাতকতা কৰি থৈ গ'ল এৰা মোৰে ভাগ্য মোৰে কপাল তহঁতে কাম এটা কৰ তহঁতে কথা পাত মই এই মেমেয়া বেজৰ ঘৰটো সোমাব লাগে তাৰ পৰা এপাক আহোঁগৈ ভেবেলাকাই এইবাৰ কি বেজৰ পাছত ঘূৰিছে নেকি চাব আকৌ বেজৰ পাল্লাত পৰি পিছত 500 টকা কেইটাও নাইকিয়া হৈ যাব পিছত সেই কণ পাই নিচিনাই হ'ব আজিকালি ভূতে এৰিলোঁ গোটেই নেৰে বুজিছ হয় তই ঠিকেই কৈছ আজিকালি সমাজত
টোক মাৰি মই খাওঁ বোলাটোহে ধৰে। হয় হয়, তাহানি দিনবোৰেই ঠিক আছিল। গোটো নাই, টেনশ্যনো নাই, শহুৰৰ ঘৰত বিন্দাছ এসপ্তাহলৈকে থাক, বুজিছ, একো চিন্তা নাই। আজিকালি আকৌ এদিন বাদেই দে, এবেলাও থাকিব নোৱাৰো এই গোটবোৰৰ পৰা। দেখাক দেখি হে আমাৰজনীও সোমাবলৈ মন। ৰাতিপুৱা গধূলি অকল গোটৰ সপোনকে দেখি থাকে। গোটৰ কথা কৈ কৈ একদম মোৰ মূৰটো গৰম কৰি দিছে, বুজিছ। আমি দিন হাজিৰা কৰা মানুহ কেনেকৈ বাৰু কিস্তি যোগাম কচোন? যেইকেইটকা পাওঁ সেইকেইটকা ঘৰ চলিবলৈকে নহয়। মানুহজনীক ক'লোঁ, হে ৰ গোটত নোসোমোৱাকৈ অলপ হ'লেও শান্তিৰে আছ। গোটত সোমালে সেই শান্তিকণো নাইকিয়া হ'ব। নাই গৰু নেবাংহাল, এই সোমোৱাতকৈ নোসোমোৱাই ভাল নে কি ক'ব সেইবিলাকে? হয় হয় হয়, তই কিন্তু কম বস্তু নহয় দেই। আজিকালি সেই সৰু সৰু ল'ৰাবোৰে বিয়া পাতি এসপ্তাহ হ'ল কি নহ'ল গোটত সোমাই ল'বলৈহে যেন বিয়া পাতিছে। ভতিজা সম্বন্ধীয় ল'ৰা এটাক ক'লোঁ, হেৰৌ তোৰ মাৰে তোকেই পইচা দিব নে গোটৰ কিস্তিয়ে যোগাব? তহঁতৰ মাৰে তহঁতৰ ভালৰ কাৰণে ইমান কষ্ট কৰিছে। নাই নুশুনে, যিহে ফিট ঐ, যি খাৰ কথা ক'লে একদম হাড়ে হাড়ে লাগি গ'ল, বুজিছ। আজিকালি ল'ৰাবোৰক একো ক'ব নোৱাৰি, বুজিছ। এই সেইটো হলিৰাম নহয় জানো? অঁ হয়তো, সেইটো আকৌ আহিলে দেখোন। এবাৰ খাই তেল পালে তাক কি কোৱা যায় ন ভদিয়া? বাদ দে বুজিছ, যিমান খাই খাই থাকক, আমাৰনো কি আহে যায়? নহয় বুজিছ, নহয়। তেনেকৈ কৈ দিলে সকলো সমস্যা সমাধান নহয়। সিওতো তহঁতৰ এজন গাঁৱৰেই মানুহ, তহঁতেতো তেওঁলোকক বুজাব লাগিব। কাৰণ তহঁত নৱপ্ৰজন্ম, তহঁতে তেওঁলোকক শুদ্ধ পথটো দেখাব লাগিব, খঙেৰে নহয় মৰমেৰে। হয় দে ভেবেলাকাই, তুমি ঠিকেই কৈছা, আমি তাক বুজাম। অ' হলিৰাম, আকৌ এপাক আহি পালেহি দেখোন। আমিবোৰ যাবই পৰা নাই নহয়। আহ নোৱাৰি বুজিছ, নোৱাৰি। ঘৰ পালোঁ কি নাপালোঁ, সেই পদূলিতে মানুহজনী কেপনি। ঘৰত যিহে গৈ থাকিবই নোৱাৰি। আকৌ ঘূৰি আহিলোঁ, বাপেকে এপেকমান আকৌ দি আহোঁ নেকি। নাই কি কয়, ব'ল লগতে যাওঁ, খাই আহোঁ। আপুনি বৰ ডাঙৰ ভুল কাম কৰিছে, সেইকাৰণে আপোনাক ঘৰত সোমাব দিয়া নাই মানুহজনীয়ে। যি ভুল কাম কৰিলি আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল কাম নকৰিবি আৰু দেই। চা হলিৰাম, মদ কোনে নাখায়? মদ সকলোৱে খায়, কিন্তু মদে জানো আজিলৈকে তোক কিবা দিছে? তোৰ শৰীৰটোহে নষ্ট কৰিছ মদ খাই। মদক আমি নাখাওঁ, মদেহে আমাৰ জীৱনটোক খাই পেলায়। এবাৰ ভাবি চাচোন হলিৰাম, তোৰ সেই গোটৰ পইচাবোৰে তই যদি মদ খাই উৰাই দিয় কেনেকৈ হ'ব? তই সেই গোটৰ পইচাবোৰে যদি এটা ভাল কামত লগাও, তোৰ ঘৰখনো ভালদৰে চলিব। তেনেকুৱা কাম আৰু তই নকৰিবি। হয় দেই ভাইহঁত, তোমালোকে কিন্তু ঠিক কথা কৈছা। মই একদম বুজি পালোঁ। আজিৰ বাৰু তেনেকুৱা ভুল নকৰোঁ দেই, কেতিয়াও নকৰোঁ। তোমালোকে কিন্তু একেবাৰে মোক মাফ কৰি দিবা দেই। হ'ব হলিৰাম, উঠ। এতিয়া এইবোৰ টেনশ্যন লৈ লাভ নাই। আমিও ঘৰা ঘৰি যাওঁ, তোকো ঘৰত ভৰাই থৈ যাওঁ ব'ল। এইবিলাক এবাৰ গোটৰ পইচা ল'লে সেইবিলাক খাই হজম কৰি নিদিবি, ব'ল ভাল কামত খটাবি ব'ল।